আমি এতিয়া 4 বছৰ বা 3 বছৰ হৈ গ'ল ইণ্ডিয়া ব্লক বুলি এই ইণ্ডিয়া ব্লকে অসমত চলাই আছিলে আমি এটা জইণ্ট অপজিশ্যন পাৰ্টিজ জইণ্টলি এটা ফাইট কৰা এই এণ্টি পিপল বিজেপি সকলক আঁতৰাবলৈ আমি চেষ্টা কৰি আছিলোঁ সেইকাৰণে এইবাৰ এতিয়া এছেম্বলি ইলেকশ্যন আহি পাইছে আমি এলায়েন্স কৰিব লাগে বুলি একমত হ'লোঁ সেইকাৰণে এই এলায়েন্সৰ কথা লৈ পেলাই আমি এইটোৰ ওপৰতে এলায়েন্সৰ ওপৰতে কাম চলি আমি এতিয়া অকল কংগ্ৰেছ বুলি নহয় যিমান অপজিশ্যন পাৰ্টিজ আমি একেলগে থাকোঁ আজিকালি ইয়াত দেখা গৈছে মানে আজি এটা আম আদমি পাৰ্টিক মানে আদিম কেজৰিৱালক মানে দিল্লীত মানে হিন্দু লিগত কেছ আছে তাৰ মানে সি ফ্ৰী হৈছে তাৰ এগেইনষ্টত অহা নাই আৰু ফেভাৰ আহিছে আৰু এতিয়া বিজেপি এখেতে এইটোতো ভাল কথা আম আদমি পাৰ্টি এখেতে ভাল কাম কৰিবলৈ চেষ্টা কৰিছিল কিন্তু মাজতে কিবা এটা হৈ গ'ল তথাপি জিকিলে কেছটো এতিয়া এনেকুৱা ফলছ কেছ কৰি থাকে আমাৰ গভৰ্ণমেণ্ট এই এণ্টি গভৰ্ণমেণ্ট এণ্টি পিপল গভৰ্ণমেণ্টটো এইটো বিজেপি কি বিজেপিটো RSSৰ ইনষ্ট্ৰাকশ্যন মতে চলে RSS কাৰ কি ইনষ্ট্ৰাকশ্যন মতে চলে কিন্তু মনুস্মৃতি মতে চলে মনুস্মৃতিত কোৱা আছে যে তাতো 4টা ভাগ আছে 4টা চতুৰ্বৰ্ণ আছে আৰু সেই চতুৰ্বৰ্ণ মতে বাকীখিনি মানুহটো মাত্ৰ লেবাৰ কামহে কৰিব লাগে বুলি তাত কোৱা আছে আৰু কি এনেকাও কৈছে যে চতুৰ্বৰ্ণ শূদ্ৰসকলে তেওঁলোকৰ ৱাইফ চিলড্ৰেনো নাই বুলিও কয় এনেকুৱা কথা সেইকাৰণে আৰু তাত উল্টা কথাও কৈছে আজিকালি কৈছে যে পক কেছ বাচ্চাসকলক কিবা এটা কৰিব নালাগে বা সোনকালে আৰ্লি মেৰিয়েজ কৰিব নালাগে বুলি গভৰ্ণমেণ্টে খুব কৰে কিন্তু সেই RSS সকলে কয় যে 30 বছৰীয়া মানুহ 13 বছৰ ছোৱালীক বিয়া কৰিব লাগে বুলি আকৌ তাত কয় এনেকৈ উল্টা ফুল্টা আৰু কিন্তু উল্টা ফুল্টা বুলি তেওঁলোকৰতো উল্টা ফুল্টা নহয় তেওঁলোকৰ মাততে সেইটোহে কনষ্টিটিউশ্যন সেইটোহে চলাবলৈ বিচাৰিছে এইটো এণ্টি পিপুল এইটো আমাৰ ইণ্ডিয়া নিচিনা ইউনিটি ইন ডাইভাৰ্চিটি দেশত এইবোৰ চলাব নোৱাৰে সেইকাৰণে যিটো অৰবিন্দ কেজৰিৱাল কৰিছিলে এইটো আমি বহুত প্ৰশংসা কৰিছোঁ তাক ভাল পাইছোঁ আৰু এতিয়া তেওঁ একুইট কৰিছে বুলি এইটো ভাল এটা খবৰ So sir, in the Hill district, APHLC one of the means toughest party ita hoye sir. So election aise ta apna log Congress log thakise aru. So mainly in the Karbi Anglong APHLC to keneka apna side election 2 mahe ase aru. Heitu ako moi kobolo apna clarify korisu. Congress logot buli nohoy. Amar 15 opposition parties ase. Hey opposition unity to ami loisu aru heitu mote election to jujim ebar. Better mote apna log seat sharing hobo aru sir. Hoy hobo etu. सो यहाँ पे अभी आप देख सकते हैं कि जो APHLC के प्रेसिडेंट थे जैसे जय लखार वो बोले कि हम लोग उसके इलेक्शन के लिए जो कर रहे हैं तो यहाँ पे सो हम लोग सर इंग्लिश शॉर्ट के बाद आप लोग पोटेल कोई से जगह ओके